আপোনালোক সকলোকে নমস্কাৰ জনাই মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এজেগালৈ যাওঁ, আজি যলৈকে যাম ভাবিছোঁ আপোনালোককো লৈ যাম, সেইবাবে ভিডিঅ'টো কৰিছোঁ। কিন্তু এটা কথা, ভিডিঅ'টো চালেহে যাবলৈ পাব আকৌ। আমি আজি যলৈ গৈ আছোঁ তালৈ প্ৰায় সংখ্যক মানুহে গৈ আহিলে, সেইবাবে আমিও আজি ওলালোঁ। এয়া গৈ থাকোঁতে ৰেলগেটেই পৰা। এতিয়া ৰেলৰ ডবা শেষ হ'বকৈ ৰখি আছোঁ। ৰেলৰ ডবা শেষৰ অন্তত পালোহি আৰু যেনে তেনে। পোষ্টাৰখন দেখি গম পালেই চাগে আপোনালোকে আমি ক'লৈ আহিছোঁ। বৰ্তমান পৰিচিত বিদুৰ ভাই চাবলৈ আহিছোঁ। পিছে আহিলেও ৰখি থাকিবলগীয়া হৈছে, টাইম নাই হোৱা বুলি হলত সোমাবলৈ। এইসকল ব্যক্তি দেখিছে নহয়, সকলোবোৰ বিদুৰ ভাই চাবলৈকে আহিছে। মাথো সময়লৈ অপেক্ষা কৰিছে, সময়ত গেট খুলিব, সকলো বিদুৰ ভাই চাবলৈ যাব। পিছে চিনেমা হলৰ গেটখন খুলিলে। ট্ৰেইনত ৰৈ পিছে চিনেমা হলৰ ভিতৰ পালোহি। এয়াই ভিতৰ ভাগটো অকণমান দেখুৱাই দিছোঁ আপোনালোকক। পিছে সকলোতে ফটোখন মেইন নহয় জানো, সেইবাবে ফটোকেইখন মাৰি লৈছে প্ৰথমে। পিছে ৰাইজসকল চিনেমা হলত ভিডিঅ' কৰিবলৈ নিদিয়ে বুলি আপোনালোক সকলোৱে জানে, সেইবাবে ভিডিঅ'টো নকৰিলোঁ। বিদুৰ ভাই চাই আমি ঘৰলৈ বুলি ৰাওনা হ'লোঁ। সঁচাকৈ বিদুৰ ভাই চিনেমাখনৰ এটা মেছেজ গৈছে, সেইবাবে বেছিকৈ ভাল লাগিলে। বাৰু আজিলৈ আহিছোঁ। মোৰ ভিডিঅ' যদি ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু ইউটিউবত চাইছে যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। শেষত এটাই কওঁ, বিদুৰ ভাইখন চাবই চাব।